ডেলিভাৰী লৈ ল'লোঁ। ভইচ কমাণ্ড, তো এইটো আপুনি টিপি দিলে আপুনি ভইচ কমাণ্ড দিব পাৰিব। এইটো কোৱা হয় আপোনাৰ ক্ৰুজ কণ্ট্ৰল বুলি পেলাই। ইয়াত মই যদি স্পীডটো ছেট কৰি থলোঁ, ধৰক 4 নম্বৰ গিয়াৰত মই 40 আৰু 5 নম্বৰ গিয়াৰত 60 স্পীডটো ছেট কৰি থলোঁ। তাৰপিছত গাড়ীখন নিজে নিজে এইখনেই মোৰ ডাটা পাঁচ ফাইনেলি আজি ডেলিভাৰী লৈ ল'লোঁ। ইয়াৰ পিছত আপোনাক গোটেইখিনি ফিচাৰ্ছ মই জনাম। এতিয়া মই শ্ব'ৰুমৰ ভিতৰত কফি বিস্কুট খোৱালে, এতিয়া পেপাৰ ৱৰ্ক যিখিনি আছে সেইখিনি কৰি পেলাই ৰখি আছোঁ। দেখা পালোঁ ভাবি থকা গাড়ীখন একেবাৰে ধুই মেলি কইনা সজোৱা দি সজাইছে দেখোন। আজি নতুন গাড়ী কিনাটো কিবা কইনা চাব যোৱাতকৈ ফূৰ্তিৰ কামেই যেন লাগিছে। গাড়ী কিনা শ্ব'ৰুমটো হৈছে টাটা মটৰ্ছ বিমল, এইটো বশিষ্ঠত আছে। আগৰ এল্টো 800খনো মোৰ বিমলৰে আছিল, পিছে আদাবাৰী বিমলৰ পৰা কিনিছিলোঁ সেইখন। আহক এতিয়া মই নিজে এডিটিং কৰা চিনেমেটিক ভিডিঅ'টো চাওঁ। গাইজ এইখনে হৈছে মোৰ টাটা পাঞ্চ একমপ্লিছ মডেল হয়। নৰ্মেলি টাটা পাঞ্চৰ 4টা মডেল থাকে। তলৰ মডেলটোৰ নাম হৈছে পিয়'ৰ, তাৰ ওপৰতো নাম হৈছে এডভেঞ্চাৰ, আৰু তাৰ ওপৰতো হৈছে একমপ্লিছ, আৰু টপ মডেলটোৰ নাম হৈছে ক্ৰিয়েটিভ। এইটো হৈছে মোৰ একমপ্লিছ মডেল হয়। অলমষ্ট মোৰ 9 লাখ পৰি গৈছে গোটেই গাড়ীখনৰ ওপৰত চব মিলাই পেলাই। তো আহক আজি মই বহু দিনৰ মূৰতে হ'ল বনোৱা ভিডিঅ'টো। আজি আপোনাক মই গোটেই টাটা পাঞ্চৰ এক্সটেৰিয়ৰ ইণ্টেৰিয়ৰ গোটেইখিনি মই কি ফিচাৰ্ছ আছে, মই কিয় এইখন চুজ কৰিলোঁ, গোটেইখিনি আপোনালোকক আজি মই সবিস্তাৰে জনাম। তো মই আচলতে বুকিং দিছিলোঁ দুখন গাড়ী। এখন হৈছে ভেনু হুণ্ডাইৰ, সকলোৱে জানে, আৰু আনখন হৈছে টাটা পাঞ্চ। কিন্তু ভেনুৰ প্ৰব্লেমটো কি হ'ল যে ভেনুৰ ছাডেনলি নতুন যিটো মডেল আছে সেইটোত 1 লাখ টকা বঢ়াই দিলে, আৰু ভেনুৰ গ্ল'বেল NCAP যিটো ছেফটি ৰেটিং দিয়ে ইণ্ডিয়াৰ, সেইটো টেষ্টলৈকে তাহাঁতৰ গাড়ীখনে নপঠালে। তো অৱশেষত মই ছেফটিত 5 ষ্টাৰ ৰেটিং পোৱাৰ কাৰণে টাটা পাঞ্চখনকে মই বাছি ল'লোঁ, আৰু 1 লাখ টকা কমতো পালোঁ। তো গতিকে গাড়ীখনৰ আপোনাৰ গোটেই ছাইড প্ৰফাইল দেখাইছোঁ, তাৰপিছত ইয়াৰ বেগখিনি দেখাইছোঁ। ইয়াত পাঞ্চৰ বেজিং লিখা আছে, চেঞ্চৰ আছে, সেইটো কেমেৰা আছে টাটাৰ লগ'টোৰ তলত, আৰু এইখনক কম্পেক্ট SUV ছেকশ্যনত ধৰা হয়। কম্পেক্ট SUV মানে সৰু সৰু গাড়ীকেইখনক কোৱা হয় হেডছবেক, তাৰ ওপৰত কয় চিডান, যিকেইখন ডিকি থাকে, আৰু তাৰ ওপৰত হৈছে কম্পেক্ট SUV। আৰু SUV সাধাৰণতে দুই ধৰণৰ, ফুল চাইজ SUV আৰু কম্পেক্ট SUV। ফুল চাইজ SUV হৈছে যিবিলাক ফৰ্চুনাৰ আছে, এলকাজাৰ আছে, এয়া হৈছে কম্পেক্ট SUV। ইয়াৰ হাইট যথেষ্ট বেছি হয়, অৰ্থাৎ ইয়াৰ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ অলমষ্ট 185 mm হয়। চকা ইয়াৰ 16 ইঞ্চেছ হয়। ORVM দিছে, ইণ্ডিকেটৰ লাইট থকা ORVM দিছে। ভিতৰৰ পৰা ইয়াক ইলেক্ট্ৰিকেলি এডজাষ্ট কৰিব পাৰি। তাৰ আগত দিছে হেডলেম্প দিছে, তলত ফগ লেম্প দিছে। ফগ লেম্পটো কৰ্ণাৰিং ফগ লেম্প হয়, অৰ্থাৎ আপুনি যিফালে ষ্টেৰিং ঘূৰাব সেইফালে ফগ লেম্পটো জ্বলি উঠে। তাৰ ওপৰত দিছে, সাধাৰণতে মই গাড়ীখন কিনোতে নৰ্মেল DRL আছিলে, মই তাত LED DRL বনাই লৈছোঁ, আপোনালোকে বনাই ল'ব পাৰে। তো এতিয়া মই আপোনালোকক ইণ্টেৰিয়ৰখিনি দেখাম, ভিতৰৰখিনি। ইয়াত ডিকি আপোনালোকৰ কিজত আছে, কিত কিয় কণ্ট্ৰল হয়, সেইটো লক, এইটো আনলক, এইটো হেডলাইট জ্বলাব পাৰি, আৰু এইটো দিছে ডিকি অপেনিং, ডিকি বা বুট অপেনিং। এতিয়া বুট মই অপেনিং কৰিম।
চাওক যথেষ্ট পৰিমাণে স্পেচ আছে অলমোষ্ট 350 লিটাৰৰ স্পেচ দিয়া হৈছে ইয়াৰ তলত স্পেয়াৰ্ছ আছে লাইট দিছে এখন পাৰ্চিয়েল ট্ৰে দিছে হেডলাইট কেনেকৈ জ্বলাই মই দেখাই দিম এবাৰ এইটো মই ইয়াতে প্ৰেছ কৰিম চাওক হেডলাইট জ্বলি উঠিছে এইটো আহক ভিতৰলৈ আহক চাওক ইয়াতে মোৰ ডোৰ্ছ হয় ডোৰ্ছত ইয়াতে RPM কণ্ট্ৰল আছে জয়ষ্টিক ইয়াত 4খন পাৱাৰ উইণ্ডো আছে একমপ্লিছ মডেলত আপোনাৰ টাচ স্ক্ৰীন পায় যিটো মই ল'ব গৈছিলোঁ এডভেঞ্চাৰ মডেলটোত এইখিনি নাছিলে সেইটো হৈছে আপোনাৰ ষ্টিয়াৰিঙত আপোনাৰ এটা ফিচাৰ্ছ আছে ষ্টিয়াৰিঙৰ ফিচাৰ্ছটো হৈছে এইটো কোৱা হয় আপোনাৰ ক্ৰুজ কণ্ট্ৰল বুলি পেলাই ইয়াত মই যদি স্পীডটো ছেট কৰি থলোঁ ধৰক 4 নম্বৰ গিয়াৰত মই 40 আৰু 5 নম্বৰ গিয়াৰত 60 স্পীডটো ছেট কৰি থলোঁ তাৰপিছত গাড়ীখন নিজে নিজে গৈ থাকিব মই এক্সিলাৰেটৰ ক্লাচ ব্ৰেক দবোৱাৰ মোৰ কোনো দৰকাৰ নাই আৰু যেতিয়া মোক প্ৰয়োজন হয় মই জাষ্ট ক্লাচ বা ব্ৰেকডাল টিপি দিলে ক্ৰুজ কণ্ট্ৰলটো নোহোৱা হৈ যায় তো এইতে তাৰপিছৰ ফাংচনটো দিছে মোক ইয়াতে আপোনাৰ এইটো হৈছে মুড দুটা মুড আছে আপোনাৰ এটা হৈছে ইকো মুড আৰু আনটোক কোৱা হয় ইকো মুড আৰু চিটি মুড ইকো মুডত অলপমান তেল কমকৈ খায় আৰু চিটি মুডত তেল অকণমান বেছিকৈ খায় মই নৰ্মেলি চিটি মুডতে চলাওঁ তাৰ কাৰণটো পাৱাৰটো যথেষ্ট বেছি পায় হাইৱেত যেতিয়া গৈ থাকোঁ তেতিয়া মই যিকোনো গাড়ী অভাৰটেক কৰাৰ কাৰণে মোৰ গাত যেন পাৱাৰ থাকে মানে মোৰ গাড়ীখনত পাৱাৰ থাকে সেইটো পোৱা যায় আৰু এইটো এটা ফাংচন দিছে এইটো ফাংচনত কি হয় যেতিয়া আপুনি কোনোবা জায়গাত গাড়ী এখন ধৰক ৰখালে গাড়ী ষ্টাৰ্ট বন্ধ কৰা নাই কিন্তু গাড়ীখন ৰখাইছে ধৰক আপুনি নৰ্মেলি যেতিয়া চিটিত গাড়ী চলায় যেতিয়া ট্ৰেফিক জাম থাকে তেতিয়া গাড়ীখনৰ নিজে নিজে ষ্টাৰ্ট বন্ধ হৈ যায় যাৰ ফলত তেল কমকৈ খায় সেইটো তাৰপিছত মোৰ এডভেঞ্চাৰ আৰু মোৰ মডেলটো ডিফাৰেঞ্চ হৈছে সিটৰ মোৰ হাইট এডজাষ্টমেণ্ট আছে অৰ্থাৎ সিটটো মই ওখ কৰিব পাৰোঁ এইটো সব ওখ কৰিব পাৰোঁ মই সিটটো সেইটো বাকি আপোনাৰ সিট যথেষ্ট কমফৰ্টেবল হয় এইটো গিয়াৰ হয় গিয়াৰ নব হয় 5টা গিয়াৰ আছে এইটো ৰিভাৰ্স হয় তাৰপিছত বাকি এইবিলাক এসি হিটাৰ সেইবিলাকটো আছে এইকেইটা তাৰ মুডছ আছে কেনেকৈ চলাব পাৰি তো তাৰপিছত এইখন হৈছে আপোনাৰ টাচ স্ক্ৰীন এতিয়া মই গাড়ীখন স্টাৰ্ট কৰি দেখাইছোঁ স্টাৰ্ট মোৰ ইয়াত সুইচ থাকে ওকে মই চাবিৰে স্টাৰ্ট কৰিব নালাগে সেইটো এটা ডিফাৰেঞ্চ হয় মোৰ এডভেঞ্চাৰ আৰু একমপ্লিছৰ মাজত যে মই জাষ্ট সুইচটো টিপি দিলে হ'ল তাৰপিছত এইখনক টেকোমিটাৰত গোটেইখিনি উঠিছে ইয়াত গোটেইখিনি চাব পাৰি এইফালে থাকে আপোনাৰ RPM কিমান RPMত গাড়ীখন চলিছে এইফালে স্পীড আৰু ইয়াত বাকি ফিউল গোটেইখিনি থাকে ইয়াত লিখা ওকে তাত এইখন হৈছে মোৰ টাচ স্ক্ৰীন হয় টাচ স্ক্ৰীনখনো বঢ়িয়া হয় টাচ ৰেছপন্সো ভাল হয় মোৰ ওকে এইখন তো ঠিক আছে তো এইখন হৈছে মোৰ টাচ ৰেছপন্স ওকে আৰু এটা মই ডিফাৰেঞ্চ এটা কওঁ যে মোৰ ইয়াত আৰু এডভেঞ্চাৰ মডেলটোৰ মাজত ডিফাৰেঞ্চ হৈছে মোৰ যিটো স্পিকাৰ চিষ্টেম এইটো হৈছে হাৰমন কোম্পানীৰ হয় হাৰমনৰ মিউজিকটো বহুতেই ভাল হয় বহুত মানে আপুনি মাজে মাজে মই যেতিয়া ফুল বেছ দিওঁ ন তো মোৰ বুকখন কপি যায় একেবাৰে তো এনেকুৱা মানে মিউজিক হয় এইটো জানে যিবিলাকে টাটাৰ গাড়ী চলায় তেওঁলোকে জানে বাকি এতিয়া মই গাড়ীখনৰ ভাল সবটো মই ভালেই ক'লোঁ আপোনালোকক গোটেইখিনি দিছে 9 লাখ টকাত কোনো কোম্পানী আপোনাক ইমানখিনি দিব পৰা কেপাচিটি নাই ইমানখিনি ফেচিলিটিজ দিছে মাত্ৰ সানৰুফখনক বাদ দি বাকি গোটেইখিনি দিছে ইভেন নতুন যিখন পান চলাইছে বৰ্তমান অটো এক্সপৰ্ট গৈছে দিল্লীত অটো এক্সপৰ্ট বৰ্তমান CNG মানে সেইখন গেছেৰে চলে CNG খনত বৰ্তমান নতুন যিখন আছে সেইখনত আপোনাৰ সানৰুফো দিছে সো সেইখনটো দিলে আৰু কমপ্লিটেই হয় কিন্তু 9 লাখ টকাত ইমানখিনি ফেচিলিটি দিয়াটো পসিবল নহয় ইভেন ক্ৰুজ কণ্ট্ৰলো যিবিলাক
নেক্সনৰ টপ মডেল বা ইভেন 18-19 লাখ টকীয়া XUV 700 তাতহে পোৱা যায়। আৰু এইখন হৈছে আপোনাৰ চেফেষ্ট কাৰ। ফাৰ্ষ্ট চেফেষ্ট কাৰ আহিছিলে ইণ্ডিয়াত, ফাৰ্ষ্ট আহিছিলে আপোনাৰ প্ৰথমখন নেক্সন আহিছিলে। নেক্সনৰ পিছত 5 ষ্টাৰ ৰেটিং, অৰ্থাৎ এডাল ছেফটিত 5 ষ্টাৰ আৰু চাইল্ড ছেফটিত 4 ষ্টাৰ ফাৰ্ষ্ট স্ক'ৰ কৰিছিলে টাটা পাঞ্চে। তাৰপিছত লাহে লাহে পালে এল্ট্ৰজে ল'লে, তাৰপিছত আপোনাৰ টাইগুন, তাৰপিছত স্কোডা কুচাক এইবোৰে ল'লে। তো তেনেকুৱা। আৰু বাকী মোৰ আগতে এল্টো আছিলে, চ' মই এল্টোৰ অভিজ্ঞতা মই ভালকৈ জানো এল্টো সম্পৰ্কে। বাকী আপুনি গাড়ীৰ গোটেই কেবিনটো চাই লওক কেনেকুৱা লাগিছে। অ'কে, তো গাইজ এটা বহুত ইণ্টাৰেষ্টিং ফিচাৰ্ছৰ মোৰ বিষয়ে কওঁ, সেইটো হৈছে মোৰ ইয়াত থকা আপোনাৰ এণ্ড্ৰইড অটো আৰু এপল কাৰ প্লে বুলি কোৱা হয়। মই আপোনালোকক দেখাই দিছোঁ, চাওক ইয়াত আপুনি দেখা পাইছে এইটো এণ্ড্ৰইড অটো, অ'কে, আৰু এইটো হৈছে এপল কাৰ প্লে। এণ্ড্ৰইড অটো আৰু এপল কাৰ প্লে কি হৈছে, আপুনি জাষ্ট মোবাইলটো ডাটা কেবুলেৰে কানেক্ট কৰিলে হ'ল। অ'কে, তাৰপিছত কানেক্ট কৰাৰ পিছত আপোনালোকৰ মোবাইলটোৰ গোটেইখিনি স্ক্ৰীণখন তাত অলমষ্ট আহি যায়। তাৰপিছত আপুনি তাত মোবাইলটোত গোটেইখিনি কাম কৰিব পাৰিব। তাৰপিছত আৰু এটা ফাংচন হৈছে, সেইটো হৈছে ভইচ কমাণ্ড। এইটো আপোনাৰ ভইচ কমাণ্ড আছে, ভইচ কমাণ্ড। তো এইটো আপুনি টিপি দিলে আপুনি ভইচ কমাণ্ড দিব পাৰিব যে কি কৰিব লাগে, কি কৰিব নালাগে গোটেইখিনি। বাকীটো এইখিনিতো জানেই, এইখিনি আপোনাৰ ফোনৰ কণ্ট্ৰল হয়, ব্লুটুথ, ফোন ৰিচিভ কৰিব পাৰে, ফোন কাটিব পাৰে। ইয়াৰ পৰা এইটো পেন ড্ৰাইভত প্লে কৰিব নে আপুনি ব্লুটুথত প্লে কৰিব, গোটেইখিনি আহি যায়। মোবাইলটোতো ব্লুটুথেৰে কানেক্ট কৰিব পাৰি, গানো বজাব পাৰি। আৰু গাড়ীখন যথেষ্ট হেভি হয়। আপোনালোকে আজিকালি টাটা পাঞ্চৰ ওপৰত ভিডিঅ'টো দেখিয়ে থাকে কিজানি ছেফটিৰ ওপৰত। অলপতে মই এটা ভিডিঅ' দেখিলোঁ, কিজানি আপোনালোকেও পাইছে, যে এখন গাড়ী আপোনাৰ মে বি বিহাৰত হ'ব, গাড়ীৰ আপোনাৰ সন্মুখত থকা যিটো আপোনাৰ ইটাৰ দম আছে, ইটাৰ দমটো একেবাৰে উৰাই পেলাই একেবাৰে দোকানৰ আগফালত যিটো আপোনাৰ বেনাৰ পাতিছে চব ভাঙি পেলাইছে। যিটো আপোনাৰ নৰ্মেলি গাড়ীখনৰ এটা অলমষ্ট সৰু সুৰা একো এটা হোৱা নাই, মানুহৰ দূৰৰ কথা, গাড়ীখনৰ একো হোৱা নাই। আৰু তেনেকৈ বহুকেইটা ইনচিডেণ্ট দেখা যায়, কিছুমান গাড়ী আপোনাৰ ইঞ্জিন ভাঙি যায়, তাৰপিছতো গাড়ীখনৰ কেবিনলৈকে একো প্ৰব্লেম নাহে। তো ছেফটিয়ে হৈছে টাটাৰ মেইন উদ্দেশ্য। চ' বৰ্তমান সেইকাৰণে আজি টাটাই ৰাইজ কৰিছে সেই কথা। তো এতিয়া গাড়ীখনৰ আপোনাক মই গোটেইখিনি ভালখিনি মইতো জনালোঁ, এতিয়া মই বেয়াখিনিও জনাব লাগিব। অ'কে, তো মই বেয়াখিনি যদি মই গাড়ীখনৰ ক'ব যাওঁ, এতিয়া মই আগতে এল্টোৰ গৰাকী আছিলোঁ, চ' এল্টো মই 6 বছৰ চলাইছোঁ। তো মই পাৱাৰৰ ক্ষেত্ৰত মই ফুল পাৱাৰ পাইছোঁ, 1200 cc গাড়ী মই ফুল পাৱাৰ পাইছোঁ। হাইৱেত যিকোনো গাড়ীক মই অভাৰটেক কৰিব পৰা পাৱাৰ পাই যাওঁ। কিন্তু স্মুথনেছটো অকণমান একদম সামান্য চুলিৰ সমান বুলি ক'ব পাৰোঁ, সেই হুণ্ডাই বা মাৰুতিতকৈ অকণমান কম পাইছোঁ, সেইটো নোহোৱা নহয়। আৰু মই 1200 cc গাড়ী আগতে চলায়ো পোৱা নাই, চ' হ'বও পাৰে মুঠতে অকণমান ৰাফ পাইছোঁ সাধাৰণ। বাকীটো অভাৰঅল গোটেইখিনি পাৰফেক্ট পাইছোঁ, মই টাটাৰ গোটেইখিনি পাৰফেক্ট পাইছোঁ। আৰু ইয়াতে কি কয়, মই আশা কৰিছিলোঁ, মই যেতিয়া চাই গৈছিলোঁ, বাকী চব মই চাই গৈছোঁ, ইয়াত মই ইয়াতে মই আৰ্মৰেষ্ট এখন, হাতখন যে থয় আৰ্মৰেষ্ট, আপোনাৰ আৰ্মৰেষ্ট এখন মই আশা কৰিছিলোঁ যে আৰ্মৰেষ্ট এখন মই পাম। আৰু পিছফালৰ ছিট যে আছে, পিছফালৰ ছিটত তাতো আৰ্মৰেষ্ট এটা আৰ্মৰেষ্ট মই পাম বুলি আশা কৰিছিলোঁ। এই দুইটাই মই আশা কৰিছোঁ। বাকী আৰু মই গোটেইখিনি গাড়ীৰ বিষয়ে মই অলৰেডি জনালোঁ আপোনালোকক। যদি কিবা আপোনালোকে যদি ভাবি আছে যে কম্পেক্ট SUV এখন লাগে মোক 10 লাখৰ ভিতৰত, তো এইখন আপোনাৰ কাৰণে বেষ্ট চইচ হ'ব পাৰে। তো যদি কিবা জানিব লগা থাকে মোক চেনেলটোৰ তলত কমেণ্ট কৰিব, মই আপোনালোকক ধুনীয়াকৈ উত্তৰ দিম। তো ইমানখিনি ধৈৰ্য ধৰাৰ কাৰণে ধন্যবাদ। আহিছোঁ আৰু নতুন ভিডিঅ'ত আপোনালোকক লগ পাম। জয় আই অসম, জয় হিন্দ।